হেল্ল' এভৰিৱান, গুড আফটাৰনুন। আজি আমি ৰবাব টেঙা খাব লৈছোঁ। বহুত দিনৰ পৰা খাম বুলি ভাবি আছোঁ, কিন্তু খাবলৈ পৰা নাই। মানে আমাৰ ঘৰৰ ওচৰত মানে যিহেতু মানুহ অলপ কম, সেইকাৰণে খাব পৰা নাই। এয়া গুণগুণ আৰু মাকে কাজিয়া লাগি আছে, দেখিছেনে ছোৱালীজনীৰ কাৰণে। তাই মানে ছোৱালীজনীক এনি টাইম ছোৱালীজনীকে লৈ থাকিব লাগে, তাইৰ লগতে লাগি থাকিব লাগে, নহ'লে আৰু নেমাতে বা কিবা এটা কৰিবই। আৰু এতিয়া কাজিয়া লাগিলেই তাই গুচিয়ে গ'লগৈ, নাই। আকৌ আহিব অলপ পাছত, একো নাই। আৰু কেইটামান ল'ৰা ছোৱালী আছে, সেইখিনিতে সিহঁতকো মাতিম, গোটেইকেইটা একেলগে খাম ভাবিছোঁ। আৰু আপোনালোকে বাৰু ভিডিঅ'বোৰ মোৰ ক'ৰ পৰা চাই জনাবচোন, আৰু ভিডিঅ'বোৰ কেনেকুৱা চালে ভাল লাগে, মানে কেনেকুৱা বিচাৰিছে ক'ব, আৰু ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। মোৰ কাৰণ ছোৱালীজনীৰ পৰা ইমান কষ্টকৈ ভিডিঅ' বনাওঁ, কিন্তু কোনেও লাইক ছাবস্ক্ৰাইব কোনেও নকৰে, প্লিজ কৰি দিব। আৰু এয়া দেখিছেনে, বাৰীত পৰা ময়ে কাটি আনিছোঁগৈ কলপাত, যিহেতু কোনো নাই। আৰু সিহঁতক কাটিবলৈ দিব নোৱাৰিতো, ভয় লাগে, কটাৰী চটাৰী লাগিব পাৰে। আৰু সিহঁতিও আহি গ'ল। এই দুটা নাম আকৌ অকণমান আনকমন, এটা নাম গুদগুদি আৰু এটা নাম তত। এয়া ততয়ে দি আছে জেঠুক টেঙা পাৰ কৰাই, জেঠুও খাওঁ কৈছে। আমাৰ হনুমানো মাত শুনিছেনে। এয়া আকৌ গুণগুণ আহিলে যেনিবা, আহিলৈ তাইক কোমলাই আছে, মানে তাই গুণগুণৰ লগতে থাকে আৰু গুণগুণক দেখিলে পগলা, মানে তেনেকুৱা নিচিনা খেলাই আছে পূৰা। এই পাত চেলেকি খাইছে আৰু কণকণে দেই, বহুত ভাল হৈছে বোলে খাবলৈ। আৰু মানুহে চাই আছিলে, তাইক নিদিলোঁ যে, তাই মানে থুনথুনাই আছে, সেইকাৰণে মই তাইক ফুচলাই আছোঁ। দেখিছেনে, কোনোবাই কিবা এটা খোৱা দেখিলে তাইকো খাওঁ লাগে নেকি, তাইকো মানে দিব লাগে চাগে। আৰু সিহঁতি দুটাই টনা আজোৱা লাগি আছে সেইকণৰ কাৰণে। গুদগুদিক বোলে খাই ভাল পাইছে, মই কৈছোঁ মোকো দে অকণমান, সি নিদিয়ে বোলে, খুব ভাল পাইছে বোলে খাই, তেনেকৈ কৈ আছে। আৰু সি মানে ইমানেই ভাল পাইছে, চাবচোন কেনেকৈ খাব দেই। গুদগুদি মই খাই দিওঁ নে, দেখিছেনে কেনেকৈ খাইছে। পকবতা দি খাইছে, আৰু পাতখিলাও চেলেকি খাই পেলালে, ভাল লাগিছে মানে পকবতা দি খাইছে। আৰু কৈছে বোলে আৰু অলপ খাওঁ লাগিছিলে, নাই কৈছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই বাই। প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো।